নিমিচাস ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই বনাবলৈ গৈ আছো যেটো মই আজিলৈকে বনোৱা নাই এতিয়া, সেইটো হ'ল বইল ফিশ। তো মই বইল ফিশৰ কাৰণে 2 পিস মাছ লৈছো, ৰৌ মাছ হয়, আৰু এয়া লৈছো মই আলু 3 পিস লৈছো, কাৰণ 2 পিস মাছৰ লগত 3 পিস আলুৱে ঠিকে আছে। আৰু এয়া পিয়াজ লৈছো এটা, ডাঙৰকে কুটি লৈছো, ইমান মিহিকে কাটিব দৰকাৰ নাইকিয়া। আৰু তাৰ লগত আছে 2টা শুকান জলকীয়া পুৰি লৈছো, আৰু কেঁচা জলকীয়া 2টা লৈছো, আৰু বিলাহীটো পুৰি লৈছো, আৰু এয়া হ'ল আদা নহৰু পেষ্ট। এতিয়া অলপ নিমখ দিম, পানী অলৰেডি দি থৈছো, তাত অলপ নিমখ দি দিম। এতিয়া মই পানীখিনিত পিয়াজ দিম, আৰু আদা নহৰু পেষ্ট। অলপমান এইটো বইল হোৱাৰ পিছত আমি বাকীখিনি দিব লাগিব। বিলাহীখিনি দি দিলোঁ, কেঁচা জলকীয়া 2টাও দি দিম, আৰু শুকান জলকীয়া। এতিয়া ইয়াত আলু 2 পিস আৰু মাছ 2 পিস দি দিম। এতিয়া আমি কুকাৰত এটা হুইচেল দিম, তাৰপিছত এয়া আমাৰ খাব পৰা হৈ যাব। আৰু এয়া বইল ফিশ খাবৰ কাৰণে ৰেডি।